চালা গেম খেলা সময়ত তই ফোন কৰিব লাগে নে? অঁ হেল্ল' কোৱা। হে কিনো কৰিবা তোমাৰ কথাকে ভাবি আছো। অঁ কালি টকা 20,000 মান পালো তাকে চবকে পাৰ্টিটো দি দিছো আজি। চিকেন খুৱাই চিকেন খাইছে, মটন খুৱাই মটন খাইছে। নাই নাই মই নাই খোৱা, মই বহি চাইহে আছো আৰু খাম আৰু আৰম্ভ কৰিম। অঁ ৰিচাৰ্জ কিমান টকা? 555। ঠিক আছে ঠিক আছে মই মাৰি দিছোঁ ৰ'বা। এতিয়াই মাৰি দিম এতিয়াই মাৰি দিম। হে নাই নালাগে ঘূৰাব। এতিয়াই মাৰি দিছোঁ এতিয়াই মাৰি দিছোঁ। ঠিক আছে অঁ মই ফোন কৰিম বাৰু। চালা কেপি খাবলৈ পইচা নাই, 555 ৰিচাৰ্জ দিব লাগে। এইটো ঘৰকে পিছফালে অঁ হালধীয়া ঘৰকে পিছফালে মাৰ 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 হালধীয়া ঘৰকে পিছফালে মাৰ মাৰ মাৰ। ধুৰ চালা আকৌ লগালে বে, শান্তিছে গেমটোও খেলিবলৈ নিদিয়ে। দি আছো ৰ। অঁ দেখা কোৱা। অঁ নাই সোমোৱা নেকি? অঁ মোৰ ইয়াতচোন গ'ল। সোমাব চাগে। অলপ দেৰি চাই লোৱা। ঠিক আছে অঁ। নাই নাই সোমাব মোৰ ইয়াৰ পৰা গ'ল নহয়। নাই বেলেগত এতিয়া কৰি দিবলৈ ঘৰত গাড়ীকেইখন নাই নহয়। পাপাই তোমাৰ স্কপিঅ'খন লৈ গ'ল। অঁ বেলিনখন আকৌ মায়ে লৈ গ'ল। বাইক নচলাই মোৰ চলাবলৈ মন নোযোৱা হৈ গ'ল। তাকেইতো। সোমাব অলপ ৰৈ দিয়া। 555 আৰু এটা মাৰি দিম দৰকাৰ হ'লে। পইচা কোনে খায় আৰু জানাইচোন তুমি। 700-800 টকীয়া মই চেণ্ডেলেই পিন্ধো। অঁ মই এতিয়া এইটো যিটো স্পৰ্টিং পিন্ধি আছোঁ ন, সেইটো একদম 2500 নে 3000 ল'লে। তাকেইতো মই ব্ৰেণ্ডেড বস্তু পিন্ধো গম পাইছা নাই। দিম তোমাৰ কাৰণে মই কাপোৰ এযোৰ চাইহে থৈছোঁ। পিয়'ৰ পাটৰ কাপোৰ তোমাৰ 30,000 নে 35,000 কিবা এটা কৈছিলে। দিম মই এইবাৰ গ'লে লৈ যাম। ঠিক আছে হ'ব দিয়া। ঠিক আছে নাই মই আকৌ কৰি দিম টেনচনে নল'বা তুমি। নাই একাউণ্ট মোৰ ভৰ্তি হৈ আছে পইচাৰ কাৰণে টেনশ্যন লোৱা নাই নহয়। ঠিক আছে বেটি ৰাইজগত এই ল'ৰাটোৱে যিখিনি ক'লে একদম চব উৰা বাতৰি। এই উৰা বাতৰিত আপোনালোকে কোনো কাণেই নিদিব। মই কৈছোঁ নহয় ইয়াৰ ওচৰত না বলেৰো আছে, না স্কপিঅ' আছে, না বেলিনো আছে। ই না টকা 20,000 পাইছে। কালি কেপি খাবলৈ মোৰ পৰা 20 টকা ধাৰলৈ লৈছে। খালি মোলৈ অকণমান দয়া কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু ভিডিঅ'টো ভাল দেখিলে লাইক এটাও মাৰি দিব। নমস্কাৰ।